আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পুনৰ আপোনালোকলৈ বহুতো ভেকেঞ্চি মুকলি কৰা হৈছে। যোৱাকালি 16 জানুৱাৰী 2026 তাৰিখে এখন এডভাৰটাইজমেণ্ট তেওঁলোকে অফিচিয়েল ৱেবছাইটত মুকলি কৰিছে slprb.assam.in-ত। এই অফিচিয়েল ৱেবছাইটত তেওঁলোকে যিখন এডভাৰটাইজমেণ্ট মুকলি কৰিছে তাত আপোনালোকৰ AFPF ফৰেষ্ট গাৰ্ড টাৰ্ক আৰু বোটমেন বহুতো এনেধৰণে ভেকেঞ্চি মুকলি কৰা হৈছে। এতিয়া এই ভেকেঞ্চিসমূহ আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, ক'ত কিমান ভেকেঞ্চি আছে, সম্পূৰ্ণ ডিটেইলছ আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰিব, ষ্টাৰ্টিঙৰ পৰা ভালদৰে এবাৰ চাই ল'ব। আৰু যদিহে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেললৈ আহিছে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আৰম্ভ কৰিছোঁ। ৰিক্ৰুটমেণ্ট ফৰ দ্য পোষ্ট অফ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্টাৰ গাৰ্ড, গেম ৱাটচাৰ, AFPF কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট, কনষ্টেবল WOWT, তাৰপিছতে কনষ্টেবল UB ইন APRO, ছাব অফিচাৰ, ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ, কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন কনষ্টেবল এণ্ড Bugler under DGCD and CGHG and boatmen in Assam Police. In pursuance of the directions of the Government of Assam, online applications are invited for filling of 211টা post of forester grade 1, 504টা পোষ্ট আছে আপোনালোকৰ ফৰেষ্ট গাৰ্ডত, 76টা পোষ্ট আছে গেম ৱাটচাৰত, 405টা পোষ্ট আছে AFPFত, আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চত আছে। তাৰপিছত 642টা পোষ্ট আছে কনষ্টেবল WO হৈছে আপোনালোকৰ যিটো WO মানে হৈছে আপোনালোকৰ এইটো ৱৰ্কশ্বপ অফিচাৰ। তাৰপিছত WT হৈছে ৱায়াৰলেছ টেকনিচিয়ান। তাৰপিছত এটা পোষ্ট আছে কনষ্টেবল UB ইন APRO, এটা পোষ্ট আছে ছাব অফিচাৰ, 337টা পোষ্ট আছে ফায়াৰমেনত, 41টা পোষ্ট আছে ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত, আৰু 733টা পোষ্ট আছে কনষ্টেবল গ্ৰেড 3, আৰু 11টা পোষ্ট আছে বেণ্ডমেন কনষ্টেবলত, আৰু 2টা পোষ্ট আছে ভিগুলাৰ আণ্ডাৰ DGCD এণ্ড CGHGত। আৰু পে স্কেল হ'ব আপোনালোকৰ এই পোষ্টবিলাকৰ 14,000 পৰা 70,000 টকালৈকে বৃদ্ধি পাব। তাৰপাছত 10টা পোষ্ট আছে বোটমেন ইন আছাম পুলিচ ইন দ্য পে স্কেল অফ ৰেষ্ট, 12,000 টকাৰ পৰা 52,000 টকালৈকে বৃদ্ধি পাব। The present number of vacancies in tentative in nature and subject to the final clearance by the government. Online application will be received with effect from এই পদবিলাক আপোনালোকে এপ্লাই কৰিব পাৰিব 22 জানুৱাৰী 2026 তাৰিখৰ পৰা 22 ফেব্ৰুৱাৰী 2026 তাৰিখৰ ভিতৰত। তাৰপাছতে edit option will be available for 5 days from the last date of submission of online application by logging into the application ID account only once and subject to approval from SLPRB. আপোনালোকে এপ্লাই কৰাৰ 5 দিনৰ ভিতৰত আপোনালোকে সকলোবিলাক কাৰেকশ্যন কৰিব পাৰিব। দেয়াৰ উইল বি নো এপ্লিকেশ্যন ফিজ। এই পদবিলাক আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। এতিয়া ডিটেইলছ অফ ভেকেঞ্চিজ এজ পাৰ পোষ্ট বেছ ৰোষ্টাৰ আপোনালোকক জনাই আছোঁ। য'ত ফৰেষ্টাৰ গ্ৰেড 1ৰ ভেকেঞ্চি আছে তাৰ কাৰণে গ্ৰেড পে' হ'ব আপোনালোকৰ 6,400 টকা। য'ত পোষ্ট আছে 211টা পোষ্ট ইনক্লুডিং 4টা পোষ্ট ৰিজাৰ্ভ ফৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে আছে। আনৰিজাৰ্ভত আছে 125টা মেল 88, ফিমেল 37, এনেধৰণে সকলোবিলাক OBC, MOBC, T ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিজ, SC, STP, STS এনেধৰণে টোটেল কিমান পোষ্ট হৈছেগৈ 211টা পোষ্ট আছে আপোনালোকৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1। তাৰ পাছতে আছে যিখিনি ফৰেষ্টাৰ গাৰ্ড উইথ গ্ৰেড পে অফ ৰেষ্ট 5,600, যিটো ফৰেষ্ট গাৰ্ডৰ কাৰণে 504টা ভেকেঞ্চি মুকলি কৰা হৈছে, য'ত ইনক্লুডিং 10টা পোষ্ট এক্স ছাৰ্ভিচমেনৰ কাৰণে আছে। এনেধৰণে আনৰিজাৰ্ভত আছে 276টা, OBC, MOBC 109টা, মানে মেল ফিমেল মিলাই। তাৰপিছত STP, STH এনেধৰণে টোটেল 504টা ভেকেঞ্চি মুকলি কৰা হৈছে। তাৰপাছত গেম ৱাটচাৰ, যিখিনি গেম ৱাটচাৰ ভেকেঞ্চি মুকলি কৰা হৈছে গ্ৰেড পে হৈছে 5,600 টকা। কেটেগৰাইজ ডিষ্ট্ৰিবিউশ্যন অফ 74 পোষ্ট এজ পাৰ পোষ্ট বেছ ৰষ্টাৰ ইনক্লুডিং 1 পোষ্ট ৰিজাৰ্ভ ফৰ এক্স ছাৰ্ভিচমেন, এটা পোষ্ট ৰিজাৰ্ভ আছে এক্স ছাৰ্ভিচমেনৰ কাৰণে। এনেধৰণে টোটেল ইয়াত 74টা পোষ্ট মুকলি কৰা হৈছে। তাৰপিছত আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ কাৰণে মুকলি কৰা হৈছে 405টা ভেকেঞ্চি, ইয়াত গ্ৰেড পে আছে 5,600 টকা। আনৰিজাৰ্ভত আছে 129টা ভেকেঞ্চি মেল ফিমেল মিলাই। এনেধৰণে STP, STS টোটেল 405টা ভেকেঞ্চি মুকলি কৰা হৈছে AFPFৰ কাৰণে। তাৰ পাছতে ইয়াত নোট দিছে যে দ্য এজ ৰিলেকশ্যন এণ্ড স্পেচিয়েল প্ৰভাইজন ৰিগাৰ্ডিং এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ এক্স ছাৰ্ভিচমেন চেল বি গভৰ্ণ বাই দ্য আছাম এক্স ছাৰ্ভিচমেন ৰিজাৰ্ভেশ্যন অফ পোষ্ট ইন ষ্টেট ছাৰ্ভিচ এণ্ড পোষ্ট অফ গ্ৰেড 3 এণ্ড গ্ৰেড 4 ৰুলছ 2021 ফৰ গ্ৰেড 3 পোষ্ট। গ্ৰেড 3 পোষ্টৰ কাৰণে নোটটো দিছে, আপোনালোকে ভালদৰে চাই ল'ব। তাৰপিছত কনষ্টেবল যিটো W ৱৰ্কশ্বপ অফিচাৰ আৰু ৱায়াৰলেছ টেকনিচিয়ান উইথ গ্ৰেড পে অফ ৰেষ্ট 6,200, য'ত 642টা পোষ্ট মুকলি কৰা হৈছে। ইয়াত আনৰিজাৰ্ভত আছে 510টা। এনেধৰণে OBC, MOBC, T ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিজ, SC, STH, STP, STH টোটেল 642টা ভেকেঞ্চি মুকলি কৰা হৈছে। তাৰপিছত কনষ্টেবল UBৰ কাৰণে আছে ভেকেঞ্চি
এটা ভেকেঞ্চি আছে তাত 5,600 টকা গ্ৰেড পে' হ'ব তাৰ পাছতে ছাব অফিচাৰ উইথ গ্ৰেড পে' ৰেট 6,200 যিটো ছাব অফিচাৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে তাতো এটা ভেকেঞ্চি আছে ফায়াৰমেনৰ কাৰণে আছে ভেকেঞ্চি 337টা মেল এপ্লিকেণ্ট এজ পাৰ পোষ্ট বেষ্ট ৰোষ্টাৰ ইয়াত অনলি মেল কেণ্ডিডেটৰ কাৰণে মেল কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব য'ত 337টা ভেকেঞ্চি মুকলি কৰা হৈছে তাৰ পাছতে ইমাৰ্জেঞ্চি ৰেস্কিউৰ উইথ গ্ৰেড পে' য'ত 5,000 গ্ৰেড পে' হ'ব 41টা পদ মুকলি কৰা হৈছে অনলি মেল কেণ্ডিডেটহে এপ্লাই কৰিব পাৰিব তাৰপাছত কনষ্টেবল গ্ৰেড 3 যিখিনি ভেকেঞ্চি আছে 5,600 টকা গ্ৰেড পে' হ'ব আৰু 733টা পোষ্ট মুকলি কৰা হৈছে য'ত মেল ফিমেল মিলাই আনৰিজাৰ্ভত 270টা OBC MOBC 283টা টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিছত 22টা SC STP STS এনেধৰণে 718টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে ৰিজাৰ্ভেশ্যন ফৰ এক্স ছাৰ্ভিচমেন ফৰ কনষ্টেবল গ্ৰেড 3 ৰেছপেক্টিভ অফ জেণ্ডাৰ 15 পোষ্ট নাম্বাৰ অফ এলটেড পোষ্ট যিটো আনৰিজাৰ্ভত 6টা SC STP STS এনেধৰণে টোটেল 15টা পদ মুকলি কৰা হৈছে যিটো বেণ্ডমেনত আছে আপোনালোকৰ 5,600টা ভেকেঞ্চি এই 5,600 হৈছে গ্ৰেড পে' 11টা ভেকেঞ্চি মুকলি কৰা হৈছে 11টা ভেকেঞ্চি মুকলি কৰা হৈছে টোটেল তাৰ পাছতে যিটো ভিগুলাৰ আছে ভিগুলাৰ কাৰণে ভেকেঞ্চি আছে 2টা 4,400 টকা গ্ৰেড পে' হ'ব তাৰ পাছতে বোটমেনত আছে ভেকেঞ্চি 10টা আৰু ইয়াত অকল মেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব গ্ৰেড পে' 4,200 টকা এতিয়া ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়ান এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছামৰ হ'ব লাগিব তাৰপাছত চিলেক্টেড applicants will have to submit proof of residence after publication of the final select list. However, applicants belonging to SC, ST, OBC, MOBC are exempted from submitting such certificates. The applicant must be registered with a local employment exchange in Assam. Employment exchange office register hobo lagibo. The applicant must speak Assamese or any other state language fluently. তাৰ পাছতে এজ বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ফৰ দ্য পোষ্ট অফ ছাব অফিচাৰৰ কাৰণে 20ৰ পৰা 24 বছৰ হ'ব লাগিব ফৰ কনষ্টেবল গ্ৰেড 3ৰ কাৰণে বেণ্ডমেন তাৰপিছত ভিগুলাৰ ফৰেষ্টাৰ গ্ৰেড 1 গেম ৱাটচাৰ এণ্ড ফৰেষ্ট গাৰ্ডৰ কাৰণে 18ৰ পৰা 40 বছৰ বয়সৰ হ'লে এপ্লাই কৰিব পাৰিব যিখিনি আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবল কাৰণে আছে WO ৱৰ্কশ্বপ অফিচাৰ ৱায়াৰলেছ টেকনিচিয়ানৰ কনষ্টেবল UB ফায়াৰমেন ইমাৰ্জেঞ্চি ৰেস্কিউ এণ্ড বোটমেনৰ কাৰণে 18ৰ পৰা 25 বছৰ হ'লে এপ্লাই কৰিব পাৰিব তাৰ লগতে এজ ৰিলেকশ্যন দিয়া আছে SC STP STSৰ কাৰণে 5 বছৰ OBC MOBCৰ কাৰণে 3 বছৰ যিখিনি হোম গাৰ্ডছ আছে সেইখিনি কাৰণে 3 বছৰ এডিশ্যনেল তাৰপিছত এক্স ছাৰ্ভিচমেন তাৰপিছত ফৰেষ্ট গাৰ্ড গেম ৱাটচাৰ কনষ্টেবল গ্ৰেড 3 কনষ্টেবল বেণ্ডমেন এণ্ড ভিগুলাৰ কাৰণে 2 বছৰ এডিশ্যনেল The age of the applicants will be calculated on the basis of matriculation, SSLC admit card, SSLC pass certificate issued by recognized board council. Number documents shall be accepted in lieu of this purpose. তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যিখিনি ফৰেষ্টাৰ গ্ৰেড 1 আছে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট বেচেলৰ কৰা হ'ব লাগিব বা আপোনালোকে 12 পাছ কৰা হ'ব লাগিব যিখিনি ছাব অফিচাৰ এণ্ড কনষ্টেবল আছে সেইখিনিৰ কাৰণে ছায়েন্স ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স আৰু ৰিকগনাইজ বৰ্ডৰ কাউন্সিল দি কেণ্ডিডেটছ মাষ্ট হেভ অবটেইন পাছ মাৰ্কছ ইন ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথমেটিক্স ছায়েন্স এক্সামিনেশ্যন টু এপ্লাই ফৰ দিছ পোষ্ট হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব আৰু এইকেইটা ছাবজেক্টত আপোনালোকে থাকিব লাগিব তাৰপিছত যিখিনি ফায়াৰমেন ইমাৰ্জেঞ্চি ৰেস্কিউৰ আছে HS ছায়েন্স পাছ ফ্ৰম এ ৰিকগনাইজ বৰ্ডৰ কাউন্সিল ফায়াৰমেন আৰু ইমাৰ্জেঞ্চি ৰেস্কিউৰ কাৰণে যিখিনি ফৰেষ্ট গাৰ্ড আছে গেম ৱাটচাৰ আছে কনষ্টেবল UB AP আৰু 12 পাছ কৰা হ'ব লাগিব তাৰপিছত FPF কনষ্টেবল যিখিনি আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আছে তাৰপিছত কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন কনষ্টেবল এণ্ড ভিগুলাৰ মেট্ৰিক পাছ কৰা হ'ব লাগিব তাৰপাছতে আদাৰ মেণ্ডেটৰী কোৱালিফিকেশ্যন ফৰ কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন কনষ্টেবল ভিগুলাৰ আৰু ফৰ এপ্লিকেণ্ট accept ex-serviceman home guard certificate or minimum NCC A certificate আৰু home guardৰ certificate থাকিব লাগিব এই পোষ্ট কেইটা এপ্লাই কৰিবৰ কাৰণে তাৰপিছত ফৰ দ্য পোষ্ট অফ বেণ্ডমেন কনষ্টেবল proficiency in specific instrument playing bagpipes great highland bagpipes snare drums তাৰপিছত টেনাৰ ড্ৰামছ এণ্ড বেছ ড্ৰামছ এইকেইটা আপোনালোকে জানিব লাগিব ফৰ দ্য পোষ্ট অফ ভিগুলাৰ proficiency in specific instrument বোটমেনৰ কাৰণে তাৰপিছত ইছেঞ্চিয়েল পাছ SLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন আণ্ডাৰ এনি গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ড তাৰপিছত প্ৰফিচিয়েঞ্চি ইন ছুইমিং এনেধৰণে বহুতে আপোনালোকৰ কাৰণে তথ্য দিয়া আছে আপোনালোকে সম্পূৰ্ণ ডিটেইল যদি ভালদৰে চাব বিচাৰে ডাইৰেক্ট SLPRB অফিচিয়েল ৱেবছাইটত গ'লে চাব পাৰিব নতুবা মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ চাব পাৰিব এতিয়া ফিজিকেল ষ্টেণ্ডাৰ্ডছৰ ক্ষেত্ৰত যিখিনি ফৰেষ্ট গাৰ্ড আছে ফৰেষ্ট গ্ৰেড 1ৰ কাৰণে আছে গেম ৱাটচাৰ কাৰণে ভেকেঞ্চিৰ কাৰণে হাইট আছে জেনেৰেল OBC MOBC SCৰ কাৰণে মেল 163 ফিমেল 150 তাৰপিছত STP STSৰ কাৰণে মেল 153 চেণ্টিমিটাৰ ফিমেল 145 চেণ্টিমিটাৰ
চেষ্ট অনলি ফৰ মেন জেনেৰেল OBC MOBC SC কাৰণে নৰ্মেল 79 আৰু এক্সপেনশ্যন 5 চেণ্টিমিটাৰ এনেধৰণে সকলোবিলাক আপোনালোক দিয়া আছে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট যিখিনি হ'ব তাৰপিছত মেডিকেল যিখিনি ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব সেইখিনি আপোনালোকে এপ্লিকেণ্ট মাষ্ট বি ইন গুড মেণ্টেল এণ্ড বডি হেল্থ হ'ব লাগিব বডিলি দে মাষ্ট বি ফ্ৰী ফ্ৰম এনি ফিজিকেল ডেফৰ্মিটিছ এণ্ড ফ্ৰী ফ্ৰম disease such as diabetes, heart disease, hernia, piles, respiratory disease, knock knee, flat foot, or any other physical deformity that is likely to interfere with the efficient performance of the duties. Applicant should not be colorblind or be squint-eyed. তাৰপাছতে eyesight distance version should be 6/6 for at least one eye and not poorer than 6/9 for the other without correction. Near vision should be normal. তাৰপিছত ভেৰিক'জ ভেইন শ্বেল বি কনচিডাৰ্ড এজ টেম্পৰাৰী ডিছকুৱালিফিকেশ্যন হাউ টু এপ্লাই এতিয়া এই পদবিলাক এপ্লাই কৰিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে লিংকটোত গৈ ক্লিক কৰিলে এটা নতুন পেজ খোল খাব পেজটো খোল খোৱাৰ লগে লগে আপোনালোকে যিবিলাক ৰিকুৱাৰ্ড ডকুমেণ্টছ বিচাৰিব ফটো পাছপৰ্ট চাইজ তাৰপাছতে আপোনালোকে যিবিলাক ডকুমেণ্টছ সেইবিলাক আপোনালোকে ছাবমিট কৰিব তাৰপিছত আপোনালোকৰ কোনো ইয়াত এপ্লিকেশ্যন ফিজ দিব নালাগে ছাবমিট কৰি আপোনালোকে প্ৰিণ্ট আউট কপিটো কিন্তু ল'বলৈ নাপাহৰিব তাৰপাছতে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব সেইখিনি জনাই দিছোঁ ইয়াত আপোনালোকে যেতিয়া এপ্লাই কৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ লাগিব হাইট কোৱালিফিকেশ্যন ডিটেইলছ লাগিব পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট জেণ্ডাৰ কাষ্ট কেটেগৰী ডেট অফ বাৰ্থ আধাৰ নাম্বাৰ এনেধৰণে দিব লাগিব ডকুমেণ্টছৰ ক্ষেত্ৰত ডকুমেণ্টছ আৰ টু বি আপলোডেড উইথ এপ্লিকেশ্যন পাছপৰ্ট চাইজ ফটোগ্ৰাফ ডিজিটেল ফটো অফ ছিগনেচাৰ চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট বেচেলৰ ডিগ্ৰী এক্সামিনেশ্যন ফৰ দ্য পোষ্ট অফ ফৰেষ্টাৰ গ্ৰেড 1ৰ যিখিনি ভেকেঞ্চি আছে তাৰপিছত পাছ চাৰ্টিফিকেট অফ মাৰ্কশ্বিট HS ছায়েন্স তাৰপিছত পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট 12 এক্সামিনেশ্যন HS তাৰপিছত পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ SLC equivalent examination for the post of AFPF কনষ্টেবলৰ কাৰণে আধাৰ কাৰ্ড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্টাৰ কাৰ্ড প্ৰফিচিয়েঞ্চি অফ ছুইমিং চাৰ্টিফিকেট ফৰ দ্য পোষ্ট অফ বোটমেনৰ কাৰণে এইখিনিতে কৈ থওঁ যিখিনি বোটমেনৰ ভেকেঞ্চি আছে সেইখিনি বোটমেনৰ ভেকেঞ্চি যদি এপ্লাই কৰিবলৈ হয় তেনেহ'লে আপোনালোকৰ ছুইমিঙৰ চাৰ্টিফিকেট লাগিব তাৰপিছত কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল তাৰপিছত এডিশ্যনেল যিবিলাক ডকুমেণ্টছ আছে আপলোডেড উইথ এপ্লিকেশ্যন টু এভেইল দ্য বেনিফিট অফ দ্য ৰিজাৰ্ভেশ্যন এজ ইলেকশ্যন এণ্ড হোৱাইট এজ মাৰ্ক এনেধৰণে সকলোবিলাক আপোনালোকৰ দিয়া আছে তাৰপিছত ৰিকুইৰমেণ্ট যিবিলাক টেষ্ট হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ৰিটেন টেষ্ট ৱাকিং টেষ্ট অৰেল ভাইভা পোষ্ট ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব ফৰ দ্য পোষ্ট অফ বেণ্ডমেন কনষ্টেবল এণ্ড ভিগুলাৰ ছুইমিং এণ্ড ব'টিং টেষ্ট ফৰ দ্য পোষ্ট অফ ব'টমেন তাৰপিছত প্ৰিলিমিনেৰী আইডেণ্টি ভেৰিফিকেশ্যন বায়'মেট্ৰিক ফিজিকেলি এফিচিয়েঞ্চি টেষ্ট য'ত আপোনালোকৰ 40 নম্বৰ থাকিব এনেধৰণে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দিয়া আছে যদি আপোনালোকে সম্পূৰ্ণ তথ্য জানিব বিচাৰে আপোনালোকে slprbassam.in অফিচিয়েল ৱেবছাইটটোত গ'লে হ'ব বা মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে এইখিনিতে কৈ থওঁ আপোনালোকে যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সকলোৰে সহায় হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব চ' বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি ইমানেই ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম